নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক তিৱা জনগোষ্ঠীৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। অজানিতে হৈ যোৱা ভুল ক্ৰুটিবোৰ কমেণ্টৰ যোগেৰে শুধৰাই দিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ। তিৱা অসমৰ এটা জনজাতি। অসমৰ মৰিগাঁও, নগাঁও আৰু কাৰ্বি আংলং জিলাতেই এওঁলোকৰ ঘাই বসতি যদিও কামৰূপ জিলাৰ দক্ষিণ পূব অংশত, লখিমপুৰ জিলাৰ কেইখনমান গাঁৱত আৰু যোৰহাটৰ ওচৰত তিতাবৰত কিছুসংখ্যক তিৱা লোক আছে। পূৰ্বে এই জনজাতিৰ লোকসকলক লালুং নামেৰে পৰিচিত আছিল যদিও বৰ্তমানে এওঁলোকে নিজকে তিৱা বুলি চিনাকি দিহে ভাল পায়। কাৰ্বিসকলৰ লগত তিৱাসকলৰ যথেষ্ট সাদৃশ্য দেখা যায়। বহু ক্ষেত্ৰত তেওঁলোকক দুটা সুকীয়া জনজাতি হিচাপে ঠাৱৰ কৰাই কঠিন। দুয়োটা জনজাতিৰ সামাজিক প্ৰথা, ৰীতি-নীতি আদিৰ মাজত পাৰ্থক্যতকৈ সাদৃশ্যই বেছি। শ্ৰেণী বিভাজন: তিৱাসকল কেইবাটাও কুলত বিভক্ত, যেনে মছৰং, কোঁৱৰ, পাটৰ, মাছেৰেং, মাগৰ, মাদুৰ, লাদুৰ, পুৰু, চাগাৰা, মালৈ, আগাৰা, চঞ্চৰ, কচ, চলং, মুনি, মেলাং, লবং আদি। ইয়াৰ ভিতৰত মছৰং আৰু মাছেৰং কুলক শ্ৰেষ্ঠ বুলি কোৱা হয়। উল্লেখিত প্ৰতিটো কুলেই বহিঃবিবাহী বিশেষ কুলৰ লগতহে বৈবাহিক সম্পৰ্ক পাতিব বা ৰাখিব পাৰে। তেওঁলোকে ব্যৱহাৰ কৰা উপাধিসমূহ হৈছে বৰদলৈ, দেউৰী, শুকাই, আমচি, দ্ৰংলি, ফামচং, পামচং, মান্তা, লালুং, কোঁৱৰ, পাটৰ আদি। ধৰ্ম বিশ্বাস: তিৱাসকল হিন্দু ধৰ্মাৱলম্বী। অতীজতে তেওঁলোকৰ নিজা ধৰ্মীয় বিশ্বাস আৰু ক্ৰিয়াকাণ্ড আছিল যদিও বৰ্তমানে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। মহাদেৱ আৰু কেঁচাইখাতি গোসানী তেওঁলোকৰ আৰাধ্য দেৱ-দেৱী। বুধবাৰটো তিৱাসকলৰ গুৰুবাৰ। অৰ্থনৈতিক জীৱন আৰু শিক্ষা-দীক্ষা: তিৱাসকলৰ অৰ্থনৈতিক জীৱন অসমৰ অন্যান্য জনগোষ্ঠীৰ সৈতে একেই। তেওঁলোকৰ সৰহসংখ্যক লোকেই কৃষিজীৱী। ধান, সৰিয়হ, মাহ, আলু আদিৰ খেতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে। অৰ্থনৈতিক দিশত তিৱাসকল এতিয়াও অনুন্নত। একেদৰে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো সৰহসংখ্যক তিৱা লোক পিছপৰা। ভাষা দোৱান: তিৱাসকলৰ নিজস্ব কথিত ভাষা বা দোৱান আছে যদিও ভৈয়ামৰ সৰহসংখ্যক তিৱা লোকে তাক পাহৰি পেলাইছে। বৰ্তমান অসমীয়া ভাষাকেই তেওঁলোকে মাতৃভাষাৰূপে ব্যৱহাৰ কৰিবলৈ লৈছে। উৎসৱ পাৰ্বণ, সাজ-পোছাক আৰু জীৱন নিৰ্বাহৰ পদ্ধতি: উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভৈয়ামৰ তিৱাসকলে স্থানীয় আন অসমীয়া সকলে পালন কৰা উৎসৱকেই পালন কৰে। তিৱাসকলৰ জীৱন নিৰ্বাহৰ পদ্ধতি অসমীয়া ভাষা-ভাষী হিন্দুসকলৰ লগত বহুখিনি মিল আছে। তিৱাসকলৰ পৰম্পৰাগত সাজ-পোছাক: জস্কাই: তিৱা মহিলাই পিন্ধা দখনাৰ দৰে চাদৰ। ফাস্কাই: বুকুত পিন্ধা ফুলাম চাদৰ। ফাগুৰি: তিৱা পুৰুষে মূৰত পিন্ধা পাগুৰি। ফালি: তিৱাসকলৰ পৰম্পৰাগত গামোচা।
ফুইচা ল, ডিঙিত পিন্ধা পইচাৰ মণি বা মালা। জনসংখ্যাৰ ফালৰ পৰা অসমত তিৱাসকলৰ জনসংখ্যা প্ৰায় 2 লাখ মান হ'ব। বন্ধুসকল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।